পাগল মই জলকীয়া লৈ আনিম দেই অকণমান ৰ'ব ফাটা ফাটি মানে একদম ফাটা ফাটি নমস্কাৰ সকলোকে সকলো ভালে আছেনে বাৰু আশা কৰিছোঁ ভালে আছে চাগে এতিয়া ভাত খাবলৈ লৈছোঁ মই এয়া চব মাটি দাইল এয়া বিলাহী দি পেলাই নহৰু তেল মাৰিছোঁ মাটি দাইল দেই আজি মোৰ খানা আৰু ইয়াত কি আছে জানে কালি এটা ভিডিঅ' দিছিলোঁ নহয় কাজি নেমু অনলাইনত অনাইছিলোঁ এইটো চক চাইজ চক এইকণ অকণমান লৈ লৈছোঁ দেই পাগল মই তাৰপিছত ইয়াত আছে এয়া হেৰি তিয়ঁহ আৰু এইটো কি জানে এইটো মচুৰ দাইলৰ বৰ বনাই লৈছোঁ দুটা লৈছোঁ দেই মই তাৰপিছত এইয়া আজি মই বনাইছিলোঁ বেঙেনা ডাঙৰ বেঙেনাৰ পিটিকা দেই সনা আমি আকৌ সনা বুলি কওঁ আলুৱে সৈতে একদম পিঁয়াজ মানে জলকীয়া ধনিয়া চব দি লৈছোঁ ধুনীয়াকৈ কেঁচা তেল দি দিছোঁ অকণমান আৰু এয়া মোৰ ভাত খাওঁ তেতিয়াহ'লে দেই আহা আজি একদম কাজি নেমু খাম ৰস কিন্তু আছে দেই দেখাত সৰু মই এওঁক মানে এটুকুৰা কাটি দিলোঁ অথনি খাই গ'ল বোলে ৰস আছে বোলে ইমান অকণি অকণিও কিন্তু ৰসটো বোলে আছে দেই খাবলৈ মানে সেই গুণটো সেইটোৱে কিন্তু মই আজি পাগল দেই খাই লওঁ পাই বিৰাট ভোক লাগিছে টাইমো হ'ল 2টা বাজি গ'ল বেঙেনা পিটিকা কোনে কোনে ভাল পায় বাৰু মই কিন্তু ভাল পাওঁ দেই বেঙেনা এটা আছিলে আজি বোলে একদম অসমীয়া চিম্পুল খানা বনাওঁ সেইটো বুলি পেলাই বনালোঁ আৰু ভাত মানে মই একদম নৰ্মেল ভাত লৈছোঁ কেলৈ মই ৰাতিপুৱা মানে ভাত কেইটামান বহাইছিলোঁ মই মানে ফ্ৰাইড ৰাইচ বনাবৰ কাৰণে ভাত কেইটামান বহাই ল'বলগীয়া হৈছিলে নৰ্মেল ৰাইচটো কিন্তু এওঁক কিন্তু দিছিলোঁ হেৰি দেই উখোৱা চাউল বনাইছিলোঁ কাৰণ কেলৈ মাটি দাইলৰ লগত উখোৱা চাউল ভাল পায় তেওঁ সেইকাৰণে উখোৱা চাউল বনাইছিলোঁ তেওঁ খাই গ'ল মোৰ কাৰণে এইকেইটা ভাত এতিয়া কি কৰিম এতিয়া ঠাণ্ডা হৈ আছে বেলেগক দিবও নোৱাৰো খাবলৈ মই লৈ লৈছোঁ খাবলগীয়া ভাষা নাই মোৰ জলকীয়া থাকি আহিলে মচুৰ দাইল এইটো মানে কি হয় বনোৱা কথা নাছিলে আচলতে কি হ'ল এইটো বনাবলগীয়া এইটো কাৰণে হ'ল মই মচুৰ দাইল মানে তিয়াই দিলোঁ অলৰেডি তিয়াই দিয়াৰ পিছত মনত পৰিছে বোলো মাটি দাইল বনাওঁ কাৰণ কেলৈ উখোৱা চাউল কেইটামান আছে বেয়া হৈ যাব নহ'লে মাটি দাইলৰ লগতহে ভাল লাগিব গতিকে মাটি দাইলকে বনাওঁ তাৰপিছত সেই মাটি দাইল বনাবলৈ এইকেইটা মই তিয়াই যে থৈ দিছিলোঁ তাৰপিছত ভাবি আছোঁ কি বনাম পিটিকাই বনাওঁ নে কি বনাওঁ লাষ্টত মানে ডিচিশ্যন ল'লোঁ যে নহয় মিক্সিত পিচি পেলাই হেৰি বৰা কেইটামানকৈ বনাওঁ ভাল লাগিব খাই মজা মই জলকীয়া এটা লৈ আনিম দেই অকণমান ৰ'ব আহিলোঁ এইটো জলকীয়া লৈ পেলাই এইটো মানে বিৰাট জ্বলা দেই মই একদম জ্বলা বোলো স্পাইচি দিয়ক বুলি কৈ পেলাই লৈ আহিছোঁ আনি পেলাই এসোপা আনিছোঁ দেই এপোৱামান আনিলোঁ এপোৱাটো বহুত উঠে নহয় তাৰে অলপ কালি মই আচাৰ বনালোঁ সেইটো পিছত দেখুৱাই থাকিম দেই আচাৰ কেনেকৈ বনালোঁ কি কৰিলোঁ সেইবিলাক পিছত দেখুৱাম বাৰু কিন্তু সেই আচাৰখিনি মানে ৰ'দত দি থৈছোঁ কালি বনাইছোঁহে তথাপিতো ৰাতি খাইহে আহিলোঁ বনাই পেলাই আজি বোলো নেখাওঁ আচাৰ ঢেৰ বনালোঁ মই আমলখি বনালোঁ কঁঠালৰ বনালোঁ এতিয়া কালি জলকীয়া বনালোঁ ঢেৰ বনালোঁ আচাৰ মই ভালো পাওঁ বনাওঁ থাকে আচাৰ আচাৰ মই অনলাইনতো আনো দেই অনলাইনৰ আচাৰো আছে মোৰ ওচৰত আমৰ আচাৰ কাজি নেমুকণে মানে চাট লগাই দিছে দেই ফাটা ফাটি মানে একদম ফাটা ফাটি নিজৰ মোৰ স্কুটিখন মানে হেৰিয়াত ছাৰ্ভিচিঙত দিলোঁগৈ আহি পেলাই দেৰি হ'ল কাৰণে এইবোৰ লৰালৈকে এনেকৈ বনালোঁ পাল মাৰিলোঁ মানে আজি ডাঙৰটো ল'ৰাটোক লৈ গৈছিলোঁ কাৰণ সি বাইকখন লৈ পেলাই গৈছিলে কাৰণ মই আহিব লাগিব নহয় আকৌ স্কুটিখন দি পেলাই স্কুটিখন দিলোঁ হেৰি পিছবেলা 4:30 বজাত মাতিছে ফোন কৰিব হ'লে আকৌ আনিবলৈ যাব লাগিব ডাঙৰটো নাথাকে বাৰু কলেজ যাব এতিয়া সি যাব 3:30 4টা বজাত মই অকলে যাম
মই চালে সৈতে খাওঁ দেই টেঙা ভিডিঅ'টো আজি বহুত দীঘলীয়া কৰিলোঁ বেয়া নাপাব ভাল লাগিলে লাইক এটা কৰিব মই এইখিনি খাওঁ আজি সৰু ল'ৰাটোক আনিবলৈ ডাঙৰটোকে পঠিয়াম কাৰণ কেলৈ বাইকখনহে আছে ঘৰত মইতো চলাব নাজানো সি যাব সেইকাৰণে চিন্তা নাই বাৰু খাই বৈ উঠোঁ মই এইখিনি মই শেষ কৰি লওঁ দেই একদম পিটিকা চিটিকা নাই দাইল চাইল মাটি দাইল পিয়ৰ অসমীয়া খানা তেতিয়াহ'লে বাই ভাল লাগিলে লাইক এটা কৰিব দেই বাই সকলো ভাল থাকিব